এফালে মই পথাৰ দেখাইছো এফালে মাটি চহাই লৈছে মাটিমাহ আৰু গাহৰি একদম সাংঘাতিককে এফালে বনাই আছে বৰা আৰু বৰানী মানে মতা আৰু মাইকীত এনে একদম বহুত বহুত ধন্যবাদ বন্ধুসকল আমি বৰ্তমান গৈ আছো আলি আই লিগাং মানে কৃষি ভিত্তিক এক উৎসৱ আমাক নিমন্ত্ৰণ জনাইছে মিচিং গাঁও এখনলৈ ডিব্ৰুগড় চৰাইহাটী মিচিং গাঁও আচিং নায়াং মানে কি বন্ধু মৰম আৰু আইপেং মেডাং মানে মানে তোমাকে ভাল পাওঁ তুমি যদি বুজি পোৱা মোৰে চেনাইকি আচিং নায়াং মানে কি অ মৰমি আচিং নায়াং মানে হ'ল তোমাকে মানে হয় বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইকি আহিলে ভাল একদম বহুত বহুত শুভেচ্ছা জনাইছো আলি আই লিগাঙৰ আপোনালৈও থাকিল একদম একদম অহাৰ বাবে ভাল লাগিছে একদম প্ৰথমতে ধন্যবাদ জনাইছো আপুনি উপস্থিত হোৱাৰ বাবে বন্ধুসকল আলি আই লিগাঙৰ শুভেচ্ছা জনালো আপোনালোকে দেখিছে ইতিমধ্যে আমি আজি নামঘৰত আনুষ্ঠানিকতা সম্পন্ন কৰিম এফালে মামসকলে খুব সুন্দৰকে আপোহৰ কাৰণে সাজু কৰি আছে মাইকী অসমীয়াত এইটো মতা মানে মিচিং ভাষাত এইটো মিলং তাছো এইটো নেং তাছো মানে এইফালৰ পৰা চাইমত মানে চকা হ'ব অলপ পাছত মই দেখাই আছো খুব সুন্দৰকে সাংস্কৃতিক ক্ৰীড়া মঞ্চ এফালে যদি মই দেখাবলৈ যাওঁ এইটোৱে হয় আৰু সেইফালে লাই খুটাটো আছে কেৱল এইটো মুৰং বুলি কয় মিচিং জনগোষ্ঠীৰ লোকসকলৰ ভাষাত বৰ্তমান মানে ইয়াত এনেকৈ থাপিত কৰি লৈছে কিন্তু ইয়াত জেগা ঠাই কম হোৱাৰ কাৰণে পিছৰ পৰ্যায়ত এই মুৰং মানে লাই খুটাটো বেলেগলৈ নি পুনৰ মানে সাংস্কৃতিক মঞ্চ তেখেতলোকে স্থাপন কৰিব জীৱনৰ ৰঙলৈ আমি অশেষ ধন্যবাদ লগতে তেখেতক এখন আমাৰ মিচিং আৰ্শকেৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ একদম বহুত বহুত ধন্যবাদ আলি আই লিগাং মানে হৈছে কৃষি ভিত্তিক এক উৎসৱ আপোনালোকে সকলোৱে জানে এফালে মই পথাৰ দেখাইছো এফালে মাটি চহাই লৈছে খুব সুন্দৰকৈ এফালে সাজু কৰি লৈছে এইখিনি বিষয়ে মই অকণমান জানিবলৈ চেষ্টা কৰিম ইয়াতে আমি 4জোপা তৰা গছ ৰুইছোঁ যিটো ধান ধৰা আগন্তুক এইদৰে মানে ডালপাত হ'ব লাগে এই গছটো পুলি ফুকা দিয়ে সেইকাৰণে সেইটো আমি লগত লৈ লওঁ আৰম্ভণি কাম কৰিম খেতিত বা যিকোনো কামত সেইটো লওঁ এই চাইমতে আমি পিতৃ পৰম্পৰাসকলক আমি স্মৰণ কৰি লওঁ নুলুম কাপৰ আগে পিছে মুলুক আন্না আটাইও তোকুতো দুটকম বিটাগা দি সে কাংকান বছিল যেতে মোলা আপঙ্গ কি নুলুম পূজা দৰাৰ গেলছে নুলুম চাৰিভাগ কি কানত দিয়া আমাৰ ডাঙৰীয়া বাবা হেৰি কৰি স্মৰণৰ বাবে দিওঁ হয় আৰু তাৰপিছত এইটো আমি বছৰেকৰ কাৰণে আই লকিয়াৰ কৰিব বুলি বসুমতি হয় আৰু এইটো আমি তৌলাদি ডাঙৰীয়া সেই নামঘৰটোৰ কাৰণে তাকো এবাক দিব লাগিব নহয় সেইটো কাৰণে সেইটো দিওঁ তাৰপিছত এইটো উত্তৰে দক্ষিণে পূবে পশ্চিমে য'ত যেনেকৈ মৰামিতুকে বা গাং কোনো ডাঙৰীয়া এইসকলক বুজাব বুলি পূজা কৰাৰ বাবে মানে স্মৰণৰ বাবে দিয়া হয় চাৰিভাগ পূজা বৰ্তমান আগবঢ়াইছে আমাৰ কিন্তু এই আলি আই লিগাং কোনো বসন্ত উৎসৱৰ কম নহয় হয় আমাৰ কাৰণে কোনো বসন্ত উৎসৱৰ কম নহয় একদম একদম এফালে ধান গুটি ছটিয়া হৈছে মাটিডৰাত এফালে দেখিব পাৰিছে আজিৰ পৰাই ক'ব পাৰি মানে খেতি আৰম্ভ নেকি ধান ছটিয়ালে আপোনালোকে দেখিব পাৰিছে বৰ্তমান মানে মিক্স কৰি দিছে মিক্স এইকাৰণে কৰি দিছে যাতে পোক পৰুৱা মানে চৰাই চিৰিকটি আহিলে মানে যাতে নেদেখে নষ্ট নহয় সেইকাৰণে এনেকৈ ছটিয়াই দিছে এফালে শুনিম নেকি শুনিব ধান ছটিয়ালে এতিয়া অইনি বিহু হৈছে আমি প্ৰায় দেখো খাদ্য মেলালৈ যদি যাওঁ মিচিঙৰ বোলে চাইমত আহিছে বুলি তেনেকৈ প্ৰচলিত হৈ থকা দেখো আচলতে এইটো কেতিয়াও মানে চাইমত নহয় হয়নে ককাইদেউ চাইমতটো এটা উপনাম মানে সমাজত এটা উপনাম কিন্তু আচলতে চাইমতটো আচলতে পৰ আপং হয় 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 এইটো একদম নজনা কথা জানিব পাৰিলোঁ আপোনালোকে মনত ৰাখক চাইমত নহয় কেতিয়াও এইটো পৰ আপং বুলি ক'ব নে কি মাম হয় পৰ আপং বুলিহে আমি ক'ব লাগে আৰু এবাৰ কনেকসকলে গাইছে এইফালে বৰানী মানে মতা আৰু মাইকী মানে পৰম্পৰাগতভাৱে এনেকৈ এহাল দম্পতীক লৈ এফালে পৰ আপং চকা হয় মানে এফালে দেখিছে এটোপাল খুব সুন্দৰকৈ কৈ আছে বৰাণী কথাটো মেনশ্যন কৰা হয় তাৰমানে কি হ'ল বাকী পৰম্পৰাগতভাৱে আশীৰ্বাদ বিহুত হুঁচৰি মাৰিলেও আশীৰ্বাদ কৰিবলৈ বা কিবা এটা নিকাচ কৰিবলৈ হ'লেও এজন জ্যেষ্ঠজন লাগিব এইজনক আমি বৰা বুলি কওঁ আমাৰ প্ৰকৃততে আমাৰ বৰা 4জন থাকে বৰাণী 2গৰাকী থাকে মানে বৰ বৰাণী সৰু বৰাণী তাৰপিছতে বৰ বৰা চামুক তৰা আৰু ডেকাসকলৰ লগত থাকিবলৈ তাৰমানে অনিত
কয় কিবা কিবি চামুক দৰা বুলি কয় এইটো তাৰমানে সকলোৰে লগত মিলি জুলি তাৰমানে সমাজে থাকিবলৈ চেষ্টা কৰোঁ কিন্তু হুঁচৰিটো আমি ডেকা বুঢ়া সকলোৱে মিলি গাওঁ সেইকাৰণে তাৰমানে আমাৰ বৰাণীটো আমাৰ এটা মই মোৰ নিজৰ ঘৰলৈ যাম এতিয়া আমি এতিয়া আলি আলি গাঁও উদযাপন কৰি আমি সকলোৱে মিলি একদম আপং চাপং কিবা হ'ব নেকি এভৰিথিং আজি মুঠতে খাই হ'ব পুৰাং আপিন হ'ব চব হ'ব আজি খাই মুঠতে বাগৰি দিম ইয়াতে বাগৰি দিব নিদিওঁ বাৰু দাঙি এইফালে ৰাস্তাত পাই গ'লো দুগৰাকী কনেং এইখন কি বুলি কয় লৈ থকাখন কি নাম তোমালোকৰ এতিয়া কি ঐনিতম গাবলৈ ওলাইছা নেকি অঁ আচ্ছা ঠিক আছে বাই বাই এনেকুৱা ব্লগাৰ কিছুমান পাই গ'লে ভাল লাগে একদম ফেচবুকত পাইছোঁ জীৱনৰ ৰং আপোনাৰ মোৰ নিতুল বৰুৱা বিল এখন দেখিছে বিলখন কি নাম ককাইদেউ দয়াংবিল মানে চৰাইহাবি মিচিং গাঁওখন কিমান চনত স্থাপিত হৈছিলে বুলি কৈছে 1973 চনত 1963 চনত বাইকত আহি আছে আপং খাবলৈ মই খোজকাঢ়ি আহিছোঁ এইটো ককাইদেউ ঘৰত আহিছোঁ এইফালে আমি মাটিমাহ আৰু গাহৰি একদম সাংঘাতিককে এইফালে বনাই আছে অকণমান এপিচ দাঙি দিয়ক এইফালে এইখিনি দেখিছে পুৰাং আপিং খুব সুন্দৰকে আমাৰ মামো মানে বৌৱে বনাই থৈছে কি কি দিয়া হয় বৌ আৰু আচ্ছা এতিয়া বন্ধু বহি আছে আপং খাবৰ কাৰণে এইফালে পৰ আপং এইফালে দেখিছে খুব সুন্দৰকৈ পৰি আছে তলত এতিয়া আমি ইয়াৰ পৰা খাম পাগলা পাগলি হৈ যাম মিচিং ভাষাত পাগলা পাগলিটো চিতুম চিমাত পুৰাং আপিং পৰ আপং এইফালে গাহৰি আৰু মাটিমাহ বনি আছে আমি এতিয়া খাই লওঁ জানে মই এইবোৰ আপং চাপং একো নাখাওঁ বন্ধুৱে ধুনীয়াকে আপং মাৰি আছে কেনেকুৱা টেষ্টি খুব সুন্দৰকৈ আমি এতিয়া ইয়াৰ পৰা ওলাইছো ইমান সুন্দৰকৈ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ দিয়াৰ বাবে আপোনালোক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনালোকৰ জীৱনৰ ৰঙৰ একদম মই ভিডিঅ'টো প্ৰায় শেষ কৰোঁ জয় অসমে আজি একদম মিচিং গাঁৱত আছে ধামাকা আছে এটা জোচ লগাই 1 2 3 জয় অসম